আসসালামু আলাইকুম। আজি আমি আলোচনা কৰিম মুছলমানৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে। যেতিয়া কোনো এজন মুছলমানৰ লগত আন এজন মুছলমানৰ সাক্ষাৎ হয়, তেতিয়া ইছলামিক শিষ্টাচাৰ অনুসৰি সালাম বিনিময় দিব লাগে। দাৱাত দিলে তাক কবুল কৰিব লাগে। এজনৰ অসুখ হ'লে আনজনে দেখা শুনা কৰিব লাগে। মৃত্যু হ'লে জানাজাত যোগ দিব লাগে। এজনে উপদেশ বিচাৰিলে উপদেশ দিব লাগে। আনজনৰ অনুপস্থিতিত আনজনে ধন সম্পত্তি ৰক্ষণাবেক্ষণ কৰিব লাগে। ২ নম্বৰ, নিজৰ বাবে যিটো ভাল পোৱা যায় মুমিনসকলৰ বাবেও তাক ভাল পাব লাগে। নিজৰ বাবে যি অপছন্দ কৰা হয় তেওঁলোকৰ প্ৰতিও সেইটো অপছন্দ কৰিব লাগে। ৰসুল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ ঘোষণা যে গোটেই বিশ্বৰ মুছলিম সমাজখনেই এক দেহ সদৃশ। কোনোবা এটা অংগৰ বেদনা আৰম্ভ হ'লে যেনেদৰে সৰ্বশৰীৰে তাৰ কষ্ট অনুভৱ কৰে, তদ্ৰূপ সমাজৰ ক্ষেত্ৰতো একেদশা অনুভৱ হয়। এজন মুমিনে আনজন মুমিনৰ বাবে অট্টালিকা সদৃশ। ইয়াৰ এটা অংশই আন এটা অংশক শক্তিশালী কৰি তোলে। ৩ নম্বৰ, এজনৰ কথা বা কাৰ্যই কোনো মুছলমানকে কষ্ট দিব নালাগে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে সেইজনেই প্ৰকৃত ব্যক্তি যাৰ মুখ আৰু হাতৰ পৰা অন্য মুছলমান নিৰাপদে থাকিব পাৰে। মুমিন ব্যক্তি সম্পৰ্কে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে যে যিজন মুছলমানৰ হাতত অন্য মুছলমানৰ জান মাল নিৰাপদে থাকিব পাৰে সেইজনেই হৈছে উত্তম মুছলমান বা মুমিন। ৪ নম্বৰ, মুছলমানৰ আচৰণ। প্ৰত্যেক মুছলমানে বিনয়ী হোৱা জৰুৰী। আনৰ প্ৰতি কৰ্কশ ব্যৱহাৰ কৰাৰ অযোগত অহংকাৰ ভাৱ পৰিহাৰ কৰি চলিব লাগে। ৰসুল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে যে তোমালোকে পৰস্পৰৰ প্ৰতি বিনয়ী হোৱা হওক আৰু আনৰ ওপৰত অহংকাৰ ভাৱ প্ৰদৰ্শন নকৰিবা। তথাপিও যদি তোমাৰ প্ৰতি কোনোবাই অহংকাৰ ভাৱ প্ৰদৰ্শন কৰে তেনেহ'লে তুমি সহ্য কৰি থাকিবা হওক। ৫ নম্বৰ, যে তোমালোকৰ নিন্দাবাদ শ্ৰৱণ কৰা অনুচিত আৰু কোনো লোকৰ নিন্দা শুনিলেও তাক আনৰ আগত প্ৰকাশ কৰা অনুচিত। ৰসুল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে পৰনিন্দাকাৰীয়ে বেহেশতত প্ৰৱেশ কৰিব নোৱাৰিব। মহাত্মা খলিল বিন আহমদ চাহাবে কৈছে যে যিজন তোমাৰ আগত আনৰ নিন্দা কৰে সি তোমাৰ অনুপস্থিতিতো তোমাক নিন্দা কৰিব। মোৰ বন্ধুসকল, যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিব, পাৰিলে কমেণ্ট কৰিব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ইচ্ছা কৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আসসালামু আলাইকুম।